সরকারে যি ধৰণে চাহ জনগোষ্ঠী আৰু চাহ শ্ৰমিকক প্ৰতাৰণা কৰি আছে এয়া দুৰ্ভাগ্যজনক কথা। অলৰেডি অসম চৰকাৰে মানে অলপ আগতে ঘোষণা কেইদিনমান আগত আমি বাৰ্তাত পালোঁ যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব, কিন্তু কি বেচিছত সিহঁতে মজুৰি বৃদ্ধি কৰিব এইটো চাবলগীয়া। কাৰণ বৰ্তমান অসমতে চাহ শ্ৰমিক আমি দেখিবলৈ পাওঁ যে সমগ্ৰ অসমতে মোটামুটি 40টা সমষ্টিত চাহ জনগোষ্ঠী নিৰ্ণায়ক ভূমিকা পালন কৰে। তথাপিও এই চাহ শ্ৰমিকক সিহঁতে কিবা ভাবি পালে দৰমহা বৃদ্ধি কৰা নাই এতিয়ালৈকে, এয়া দুৰ্ভাগ্যজনক কথা। বৰ্তমান পৰ্যায়তে অলৰেডি অসম চৰকাৰে ডিক্লেয়াৰ কৰিলে যে মাটি পাট্টা দিব বুলি, কিন্তু এতিয়ালৈকে বহুখিনি মাটিত চাহ বাগিচাত মাটি জৰীপ কৰিব পৰা নাই। এয়া দুৰ্ভাগ্যজনক কথা। লগতে এই মালিকহঁতে কি ধৰণে নিজে মানে হাইকোৰ্ট কৰিছে ইয়াক লৈ পালে, তাৰ ওপৰত কিন্তু চৰকাৰে এটা মানে দৃষ্টিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে বিধানসভাত শীতকালীন বিধানসভাত জনজাতি মৰ্যাদাৰ কাৰণে এটা গ্ৰুপ অফ মিনিষ্টাৰে এটা প্ৰতিবেদন দাখিল কৰিলে, কিন্তু এই প্ৰতিবেদনত আমি দেখিবলৈ পালোঁ যে আমাৰ যে ST2 কাক দিব তাতে কোনো মেনশ্যন কৰা নাই। লগতে আমি জনজাতিকৰণ বিচাৰিছোঁ, কোনো STV বিচৰা নাই। আমাক কোনো STP নালাগে, আমাক লাগে আমাৰ মৰ্যাদা। অসমতে মানুহবোৰ কয়, বিভিন্ন ব্যক্তিয়ে কয় যে অসমৰ অভিন্ন অংগ চাহ জনগোষ্ঠী বুলি, কিন্তু এই চাহ জনগোষ্ঠীক আজিলৈকে তেখেতৰ মূল্য দিছেনে অসম চৰকাৰে? লগতে দুৰ্ভাগ্যজনক কথা যে অসমত চাহৰ কাৰণে বিখ্যাত, চাহ উৎপাদন কৰোঁ আমি, কিন্তু আজিলৈকে এই চাহৰ মূল্যাংকন মানে চাহ শ্ৰমিকে পোৱা নাই। এয়া দুৰ্ভাগ্যজনক কথা। লগতে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক দিনত যদি এই আমাৰ মূল দাবী যদি পূৰ্ণ নকৰে, কিন্তু আমি যদি 40খন বিধানসভাত যদি আমি নিৰ্ণায়ক ভূমিকা লওঁ, এই 40খন নিৰ্ণায়ক ভূমিকাত আমি কিন্তু ওলট পুলট কৰি দিয়াৰ কাৰণে বাধ্য হ'ম। লগতে এটা কথা, যদি আমি চৰকাৰ বনাব পাৰোঁ, চৰকাৰ ভঙাব পৰাও আমাৰ অধিকাৰ আছে। গতিকে আমি অসম চৰকাৰ আৰু বিজেপি চৰকাৰক সকীয়াই দিছোঁ, অতি শীঘ্ৰে অসম চাহ জনজাতি আৰু চাহ শ্ৰমিকৰ অধিকাৰবিলাক পূৰ্ণ কৰে যেন।